দোস্তো ইণ্ডিয়াৰ ভিতৰত নাম কৰা ফেমাছ খিলাৰী আপুনি অসমত দেখিবলৈ পাব দ্য ৰাইজ অফ ৰিয়ান পৰাগ 17 বছৰ বয়সত হাফ চেঞ্চুৰী কৰি দেখুওৱা ৰিয়ান পৰাগ অসমক ৰিপ্ৰেজেণ্ট কৰে ইণ্টাৰেষ্টিংলি আগৰ ৰেকৰ্ড হোল্ডাৰ আছিল সঞ্জু চেমছন 18 বছৰ বয়সত সবতকৈ কিউৰিয়াছ কথাটো হ'ল কি ৰিয়ানৰ ড্ৰিম আছিল ক্ৰিকেট এইম আছিল ক্ৰিকেট কমপ্লিটলি ক্ৰিকেটৰ কাৰণে পগলা আছিল 2016-17ত হোৱা কোচবিহাৰ ট্ৰফিত ছেকেণ্ড হাইয়েষ্ট ৰান কৰা আছিল 2018ত নিউজিলেণ্ডত হোৱা আণ্ডাৰ 19 ক্ৰিকেট ৱৰ্ল্ড কাপ ইণ্ডিয়ান টীমৰ লগত জড়িত আছিল ৰিয়ানৰ পাৰফৰ্মেন্সে বৰ্ড অফ ক্ৰিকেট ইণ্ডিয়াক ইনস্পায়াৰ কৰে ৰিয়ান অলৰাউণ্ডাৰ হয় আৰু ৰাইট হেণ্ড বেটছমেন হয় বহুত ইণ্টাৰনেটত হোৱা কণ্ট্ৰভাৰ্চিৰ পিছতো মেণ্টেলি কেনেকৈ ফিট থাকিব লাগে আমাক ৰিয়ানৰ পৰা জনা দৰকাৰ IPL 2024ত টীম ৰাজস্থান ৰয়েলছৰ সবতকৈ বেছি ৰান কৰা এজন আইকনিক প্লেয়াৰ্ছ বুলিও কোৱা হয় ইণ্ডিয়াৰ ভিতৰত ছেকেণ্ড এনে এজন খেলাৰী যিজন ৰঞ্জিত ট্ৰফিৰ হিষ্টৰীৰ ভিতৰত ছেকেণ্ড ফাষ্টেষ্ট চেঞ্চুৰী লাভ কৰিবলৈ সক্ষম হৈছে আৰু আপুনি শুনি প্ৰাউড ফিল কৰিব যে ৰিয়ান অসমৰ ভিতৰত এনে এজন ল'ৰা যিজন অসম ক্ৰিকেট হিষ্টৰীৰ ভিতৰত ইণ্ডিয়ান ক্ৰিকেট টীমছৰ মাজত নাম সোমাইছে জুলাই 2024ত জিম্বাৱেত হোৱা T20 সিৰিজত ৰিয়ান ইণ্ডিয়াৰ হৈ খেলিব যদি আসামিছত পুৰা ডিটেইল ভিডিঅ' লাগে ৰিয়ান পৰাগৰ তেনেহ'লে এই ভিডিঅ'টোৰ 100 লাইকছ আৰু 100 কমেণ্টছ কৰিব তো আপোনালোকে ডিটেইল ভিডিঅ' পাই যাব ভিডিঅ' ভাল লাগিছে ছাবস্ক্ৰাইবৰ বাটনটো টিপি দিয়ক বহুত বহুত ধন্যবাদ